দুপৰীয়া ভাত সাজ কি বনালোঁ চাওকচোন। মাছ মাংস নাই বাৰু, নিৰামিষকৈ বনাইছোঁ। এয়া মচন্দৰী পিটিকিলোঁ। মচন্দৰী মই কচু পিটিকা দি পিটিকিছোঁ। ছোৱালীজনীও ভাল পায়, এওঁ ভাল পায়। এয়া চব দিছোঁ আৰু কচু তিয়াদৰে নহৰু দিছোঁ, নিমখ দিছোঁ, ইয়াতে টেঙা দিছোঁ, এয়া জলকীয়া দিছোঁ, অকণ তেল দিম, নিমখ মই আগতেই দিছোঁ। দি পেলাই এইখিনি ধুনীয়াকৈ পিটিকি দিলে, এনেই মচন্দৰী ল'ৰা ছোৱালীবোৰে নাখায়, কিন্তু এনেকৈ যদি পিটিকি দিয়ে তেতিয়া খাবলৈ জুতি এটা বেলেগ হয়। সেইকাৰণে মই এইটো নিয়মতে আজিকালি পিটিকো, নহ'লে ছোৱালীজনীও নাখায়, ইজনী ছোৱালীও নাখায়, এওঁ ভাল নাপায়। সেইকাৰণে মই এইটো নিয়মত মচন্দৰী অকণ পিটিকিছোঁ, তেতিয়া চবেই কচু পিটিকাৰ নিচিনাকৈ আগ্ৰহ কৰি খায়। এয়া বিলাহী এটা আলু দি পেলাই পিটিকিম। বিলাহীটো মই অকণমান কম পকাই লৈছোঁ, তেতিয়াহে মানে ইয়াৰ টেঙাটো ওলায়। এয়া নিমখ, মই ইয়াৰ গোটেইকণ নিদিওঁ, অকণমান দিওঁ, নিমখটো কম খোৱাই ভাল। অকণমান তেল দিওঁ, নিদিলেও হয়, তেলটো দিলে অকণ খাবলৈ ভাল লাগে। ভিতৰতে ৰুইছোঁ, ইয়াৰ পৰাই মই ধনিয়া অকণ দিওঁ। তিয়ঁহৰ চাটনি কৰিলোঁ, তাতে অকণমান নিমখ, তিয়ঁহত বহুতে নিমখ নাখায়, মই আকৌ অকণমান নিমখ লৈহে ভাল পাওঁ, সেইকাৰণে অকণমান নিমখ দি দিছোঁ। ভাতটো এনেকৈ সজাই দিলে দেখিবলৈ ভাল লাগে, হোটেলবোৰত দিয়াৰ দৰে। এইখিনি খাৰণী ভাত বুলি কয়, বহুতে নাজানিবও পাৰে। এই তেল খাৰণীটো অকণমান ভাতত তেল অকণ দি পেলাই বনাব লাগে, পেট চেট বেয়া থাকিলে খাবলৈ ভাল হয়, আৰু মোৰ মাহঁতে শিকাইছিলে। এয়া ওলকবি ভাজি, এয়া এখন ভাজি বনাইছোঁ, ইয়াত ৰঙালাও বাকলিও দিছোঁ, সৰু আলু গুটি, বুট, খাবলৈ খুব ভাল হয়, বিনো আছে। এনেকৈ ভাজিতে শুকান ভাজিটো খাবলৈ বৰ ভাল হয়, ৰঙালাও বাকলিটোও উপকাৰী। এয়া বিলাহী পিটিকা, এয়া মচন্দৰী পিটিকা, এয়া কাচকল শুকানকৈ ভাজিছিলোঁ, তিয়ঁহৰ চালাড, দাইল আৰু নহ'লে ভাতকেইটা সানিয়ে নাখায়, তথাপিও দেখুৱাইছোঁ আৰু। এয়া মগু দাইল বনাইছিলোঁ, এয়া মগু দাইল। মই নিৰামিষ যদিও বহুত উপকাৰীকৈ বনাইছোঁ, গোটেইকেইটাই পেটলৈ ভাল। ঘৰৰ ধানৰ নতুন চাউল, এয়া সেইকাৰণে চাউলকেইটা জৰ্জৰীয়া হোৱা নাই। তাৰপিছত এয়া বিলাহী পিটিকা বনালোঁ, মচন্দৰী পিটিকা, এয়া শুকান চব্জি।